Hello everyone, welcome back to my another vlog. মোৰ আনিত নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আমাৰ তিনিচুকীয়াত লাষ্ট ডে, যিহেতু আজি ঘৰলৈ যামগৈ, গতিকে যাম যেতিয়া আজিনো কি অকণমান পাৰোঁ কৰিবলৈ ন ঘৰলৈ যোৱা জাৰ্ণিটো বোলো আৰম্ভ কৰোঁ। আজি আমি 2:45 যাম, মানে ট্ৰেইনতে যাম পেচেঞ্জাৰত। মামানো অহালৈকে ৰখিম বুলি ভাবিছিলোঁ, বাট ট্ৰেইনখন আগত অহাৰ কাৰণে ৰখিব নোৱাৰিম, তাই স্কুল গ'ল। থাকিবলৈ কৈছে ভিনদেউৱে, থাকিলোহেঁতেন, কিন্তু কি হ'ল মানে আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে যে, ভতিজাটোৰ ৰিজাল্ট মানে দিলে তাৰ ভাল হৈছে, গতিকে মই খুৰীজনী হৈ নাথাকিলেনো কেনেকৈ হ'ব ন। তাকেই যামগৈ, নহ'লে থাকিলোহেঁতেন। গতিকে উঠি মেলি ফ্ৰেছ আপ হ'লোঁ। এতিয়া বাই ৰুটি বনাই আছে, ৰুটি খাম। খাই মেলি অকণমান দেৰি ৰেষ্ট লৈ ভাত খাওঁ নাখাওঁ ঠিকনা নাই, কাৰণ 2:45 ট্ৰেইন আছেই। গতিকে আজি যাম। গতিকে তেতিয়াহ'লে আজি এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ভাত পানী খাই মেলি যাবলৈ ওলালোঁ। এতিয়া আমাৰ ট্ৰেইন কিমান টাইমত আছিলে, 2:45 আছে। এতিয়া আমি যাওঁ, কাৰণ ষ্টেচনলৈ অলপ যাব লাগে ইয়াৰ পৰা। ভাত খালোঁ, ভাত পানী খালোঁ, গাহৰি মাংস দি পেলাই খাই মেলি ৰেডি হ'লোঁ। ভিনদেউ গ'ল ডিউটিলৈ, তেওঁ ইভিনিং আছিলে। এতিয়া বা আছে ঘৰত, আমি এতিয়া যাওঁ এডোখৰ বেটেৰীত গৈ পিনি ট্ৰেইনত উঠিম। ব'লক তেতিয়াহ'লে গৈ মেলি আকৌ মাইনাৰ ঘৰত আকৌ পাৰ্টি খাবলৈ আছে নহয়, ব'লক গৈ থাকোঁ। আহি মেলি ফ্ৰেছ আপ হ'লোঁ। এটা লং জাৰ্ণিৰ পৰা অহা নিচিনা নহয় জানো। তাৰপিছতে ইভিনিং হ'ল, হোৱাৰ পিছতে আমি মাইনা ঘৰলৈ গ'লোঁ। গৈ মেলি বৌক অকণমান হেল্প কৰি দিলোঁ। আচলতে বেলেগ সেনেকৈ মানুহ মতা নাছিলে, কাৰণ যিহেতু ইমান গৰম আৰু মেট্ৰিকত মানে চবকে ভালকৈ খোৱালেই, গতিকে আমি এতিয়া ঘৰৰ মানুহখিনিয়ে খালোঁ। দাদাই গাহৰি মাংস আনিলে, গাহৰি মাংস বনালে, তাৰপিছতে দালি আছিলে, নিৰামিষ কিবা ভাজি এখন আছিলে, মইতো নাখালোৱেই, আৰু আছিলে চালাড। খাই বৈ মানে একদম খুব ভাগৰ লগা নিচিনা হৈ আছে আচলতে, সেইকাৰণে ভিডিঅ' সেনেকৈ কৰা নহ'লে, আৰু ফোনটোও চাৰ্জ নাছিলে। গতিকে খাই বৈ আহিলোঁ। আহি মেলি এতিয়া আহোঁ, আকৌ অহাটো ভ্লগত লগ পাম। গতিকে আজি ভ্লগটো বুলি ইমানতে সামৰোঁ। খুব সৰু এটা ভ্লগ হ'ল, কাৰণ অকল জাৰ্ণিটো দেখুওৱা হ'ল যিহেতু। গতিকে ভিডিঅ'টো ছেকেণ্ড কৰিবলৈ ক'লে, যদি ভাল পায় ক'ব, যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ষ্টুডেণ্ট আছে তেওঁলোকে ভিডিঅ' ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো টিংকৈ বজাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। গতিকে আজিলৈ আহোঁ, অহাটো ভ্লগত আকৌ লগ পাম। কিবা ভাল দেখাবলৈ চেষ্টা কৰিম, ক'বলৈ যাম যদি দেখাম। গতিকে বাই বাই।